ডাম্পিং গ্ৰাউণ্ড স্থাপনক লৈ চন্দ্ৰপুৰত প্ৰতিবাদ জিলা প্ৰশাসন হুঁচিয়াৰ সেনাৰক্ষী হুঁচিয়াৰ ৰেলখব জিন্দাবাদ চন্দ্ৰপুৰ ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চৰ এই ধাৰাবাহিক প্ৰতিবাদ উল্লেখযোগ্য যে চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে আজি পঞ্চম দিনাও অব্যাহত আছে প্ৰতিবাদ আজি চন্দ্ৰপুৰৰ সমূহ ৰাইজ একত্ৰিত হৈ চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আনহাতে চন্দ্ৰপুৰ অঞ্চলৰ প্ৰায় 10 সহস্ৰাধিক লোকৰ স্বাক্ষৰ সম্মিলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰখনত মুখ্যমন্ত্ৰীক দাবী জনাই কয় যে যিকোনো কাৰণতে নহওক কিয় চন্দ্ৰপুৰৰ ডাম্পিং গ্ৰাউণ্ড কেতিয়াও হ'বলৈ নিদিয়ে বস্তু কৰিছো কোনো কাৰণতে চন্দ্ৰপুৰৰ দৰে এখন সৰু ঠাইত গুৱাহাটী মহানগৰৰ দৰে যি জাবৰ আনি পেলাই ডাম্পিং গ্ৰাউণ্ড সৃষ্টি কৰিবলৈ লোৱা হৈছে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছো এই সিদ্ধান্ত বাতিল কৰিবই লাগিব ৰাইজে এই সিদ্ধান্ত মানিব পৰা নাই ৰাইজে এই সিদ্ধান্ত নামানে এই কথাটো স্পষ্ট গতিকে যেতিয়ালৈকে সিদ্ধান্ত বাতিল নকৰে তেতিয়ালৈকে আমাৰ যি গণতান্ত্ৰিক প্ৰতিবাদ এই প্ৰতিবাদ অব্যাহত থাকিব প্ৰয়োজন সাপেক্ষে এই প্ৰতিবাদী ধাৰা অধিক তীব্ৰতৰ হ'ব আদিত্য বড়োৰ ৰিপৰ্ট ৰিপাব্লিক আছাম